আজি যিহেতু উৰুকা জুই টাপ লৈ লৈ বহি আছে বৰমাৰ লগত ইফালে মইনো কৰিম কি ভিডিঅ'কে কৰিছোঁ ইফালে আমাৰ সৰু সুৰা পোৱালীকেইটাৰ পৰা নাচ লাগিছে আৰু আইতাই বনাই আছে মাছৰ জোল কাৰণ মাছৰ জোল আইতাই বনোৱা খালেহে ভাল লাগে আৰু ঘৰৰ সকলোৱে কামত ব্যস্ত মইনো কি কৰিম মই আৰু ভিডিঅ' কৰি মিনি ব্লগহে বনাই আছোঁ আৰু এফালে আমাৰ বৰ্তাক দেখিছেনে পুৰা পোৱালিখিনিৰ লগত পুৰা নাচাত ব্যস্ত এবাৰ জুইৰ ওচৰত এবাৰ পাকঘৰত অহা যোৱা কৰি মইনা আৰু ভাইটিৰ লগত বহি আড্ডা মাৰি আছোঁ আৰু অলপ পাছত দেখিলোঁ মায়ে আকৌ বনাইছে লোকেল চিকেন এইফালে আৰু মই আৰু অলপ আৰু ভিডিঅ'ত ওলাব কাৰণে লৰাই মেলি দেখুৱাইছোঁ আৰু এই মই বনোৱা নাই মায়ে বনাই আছিলে আৰু অলপ পিছত খানা পূৰা ৰেডি হৈ গ'ল আৰু আমি বহিলোঁ খাবলৈ আমি সৰুখিনি আগতে খালোঁ এইফালে আছিলে চিকেন ড্ৰাই লোকেল চিকেন আৰু মাছ খানা একদম তৃপ্ত হৈছিলে আৰু ভাত খাই আহি ঘৰৰ সকলোৰ লগত অলপ কথা বতৰাও পাতিলোঁ জুইৰ ওচৰত বহি বহি আৰু সকলোলৈ ভোগালী বিহুৰ অলেখ শুভকামনা যাচিলোঁ বাই